নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো মহাপাল নামৰ শোভাযাত্ৰাৰে হয়। এই কাৰণে আপোনালোকৰ বাবে মই আগবঢ়াই দিছোঁ। কেইটামান আচলতে মনৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিয়েই। দেখিছেনে এই মহিলাকেইগৰাকী প্ৰত্যেকগৰাকীয়ে একোগৰাকী গৃহিণী আৰু বয়সটো ক'বলৈ গ'লে আমাৰ মাহঁতৰ সমান বয়সৰে হ'ব। কিন্তু তেওঁলোকে ইমান বেছি ফূৰ্তি কৰিছে গোটেই শোভাযাত্ৰাটোত। বৰষুণকো তেওঁলোকে গুৰুত্ব নিদি নিজৰ মাজতেই ব্যস্ত হৈ পৰিছে, নাচিছে গাইছে, আনকি কেইগৰাকী আকৌ ঢোল বজাইছে। যাৰ যি মন গৈছে তেওঁলোকে সুন্দৰকৈ ফূৰ্তি কৰি গৈছে। ইয়াৰ পৰা এটা কথাই বুজিব পাৰি যে মানুহৰ বয়সে একো বাধা দিব নোৱাৰে। যদি মানুহৰ মন থাকে সকলো বয়সতে সকলো কাম কৰিব পাৰে, মাত্ৰ মানুহৰ মনটোৰ লগতে কথা। সেই ভাবিলোঁ এই মানুহকেইগৰাকী দেখি মোৰ সেই কথাটোৱে মনলৈ আহিল। আৰু আমি তেওঁলোকৰ আচলতে গাড়ীৰ পাছে পাছে গৈ আছিলোঁ। আৰু এয়া দেখিছে নাই, আমাৰ গাড়ীটো আকৌ ফূৰ্তি কম হোৱা নাই পিছে দেই। একদম গোটেইকেইটা গাড়ীত একদম ঠেক ঠুককৈ বহি মেলি গৈছোঁ। আৰু আমাৰ বাইকৰ লগত যিহে কৰি গৈছে, আৰু সেই ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু স্মৃতি হিচাপেও ৰাখি থৈ দিওঁ।